ৰাইজ আপোনালোকক এটা বস্তু দেখুৱাম। এইটো বস্তু অলপ বেলেগ ধৰণৰ, আপোনালোকক দেখুৱাম ৰ'ব এক ছেকেণ্ড। আপোনালোকে এইটো বস্তু দেখিছেনে? বৰ্তমান মই আছোঁ অসমত, দেখিছে সকলোৱে জানে, আপোনালোকক কৈ দিছোঁ। এইখন হৈ গৈছে ডিৰাক নৈ। এখন দেখিছে নহয়, এখন ডিৰাক নৈ। এই নৈখন পাৰ কৰিলে অৰুণাচল প্ৰদেশ। মই বৰ্তমান অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তীত আছোঁ, দেখিছেনে? এইখন হৈছে অৰুণাচল। চাই থাকা। মোক কৈছিলে আমাৰ ঘৰলৈ ল'ৰা আহে, মই দুবিঘা টেঙা বাৰী পাতিছোঁ, দুবিঘাতে মই বাইক লৈছোঁ। এনেকৈ বোলা দেখি মই আকৌ কেনেকৈ টেঙা বাৰী পাতোঁ। এইবোৰ মাটি আমি আগতে শালি খেতি কৰিছিলোঁ, তাৰপৰা শালি খেতি কৰিছিলোঁ। 92 চনৰ পৰা একদম বাৰিষা নাই, তাৰপৰা একদম ধানেই নহয়। 5 টকাকৈ এতিয়া আমাক কিনিবলৈ সামৰ্থ্য নাই। যোৱা বছৰ এই জেগাটোত 12,000 পালোঁ, তাৰপৰা এইবাৰ অকল এইটোতে 24,000 হৈছে। দেখিছে? নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু চাইছে মোৰ চাৰিওফালে মই ক'ৰবাত জংঘলত থকা নিচিনা লাগিছে, কিন্তু আপোনালোকে ভুল ভাবিছে। এইখন হৈছে এখন ডাঙৰ টেঙাবাৰী। তাৰপিছত আপোনালোকক সকলো দেখাম। আজি অলপ ভিডিঅ'টো বেলেগ হ'ব। আজি এজন ককাৰ সৈতে আহিলোঁ, দদৌ বুলি ক'ম আমি, ককা দদৌ সকলোৱে বেলেগ বেলেগ কয়। আহিলোঁ ঘৰলৈ, কেইটামান নেমু লৈ যাওঁ, আপোনালোকক দেখুৱাম। বাপৰে কি ডাঙৰ ডাঙৰ নেমু দেখিছেনে? এইটোহেঁত এখন বহুত ডাঙৰ। আৰু এনেকুৱা নিচিনা আৰু এখন বেলেগত আছে বুলি কৈছে। এইপিনে মোৰ কাৰণে নেমু ছিঙি আছে, মই যোৰহাট নিবলৈ। বাকী কেতিয়াবা ষ্টাৰ্ট কৰিছিলোঁ বুলি কৈছে? কেতিয়াবা ষ্টাৰ্ট কৰিছিলোঁ বুলি কৈছে? মোৰ ভালকৈ মুঠতে 4 বছৰ মান কিমান হৈছে আকৌ। 4 বছৰমান ষ্টাৰ্ট হ'ল। তাৰপিছত মই ধ্যানে দিয়া নাছিলোঁ। আজি পটককৈ মায়ে ক'লে যে এনেকুৱা এনেকুৱা কথা, তাৰপিছত আহি গ'লোঁ আৰু। তাৰপিছত কেতিয়াৰ পৰা লগা ষ্টাৰ্ট হৈছে? লগা যোৱা বছৰ তাৰ 8 বছৰ। যোৱা বছৰ 8 বছৰৰ পৰা লগা ষ্টাৰ্ট হৈছে ন? তাৰপিছত মানে এটা ছিজনত কিমানকৈ ওলাই জানো নেমু? এটা ছিজনত 8,000 মান, 6,000 7,000। এবাৰ প্ৰথম ছিঙিছোঁ যে তেতিয়া সস্তা, এতিয়া 5,000 ওলাইছে। 5,000 এটাত কেইটকাকৈ দিছিলে? তেতিয়া 80 পইচা 90 পইচা, তেতিয়া সেইটো টাইমত বাৰিষা ছিজন। বাৰিষা ছিজনত 80 পইচা 90 পইচা। কিন্তু আমাৰ ফালে মানে মই বৰ্তমান যোৰহাটত থাকোঁ, যিসকলে ভিডিঅ' চাই থাকে সিহঁতে জানে এটাত 5 টকাকৈ যায়। বাকী এনেকুৱা জানেই আৰু, য'ৰ পৰা বস্তু বেছি কিনিয়ে তাত অকণমান দামটো কম হয়। তাৰপিছত দাম এনেই কিমানটোলৈকে উঠে? 5 টকামানলৈকে উঠে ন? 5 টকালৈকে উঠে ন? 4-5 টকালৈকে উঠে। ইয়াত কিমান আছে টোটেল? কিমান এৰিয়া? কিমান? 5 বিঘা আছে। 5 বিঘা আছে ন? 5 বিঘা 5 বিঘা নেমু খেতি আপোনালোকে দেখিছে? যোৱা বছৰ পৰা পইচা পাইছোঁহে আমি। যোৱা বছৰৰ পৰা পইচা পাইছে। 2 বছৰ ষ্ট্ৰাগল কৰাৰ পিছত, 2 বছৰ কষ্ট কৰাৰ পিছত। আৰু ৰাইজ আপোনালোকক এটা বস্তু দেখুৱাম। এইটো বস্তু অলপ বেলেগ ধৰণৰ, আপোনালোকক দেখুৱাম ৰ'ব এক ছেকেণ্ড। আপোনালোকে এইটো বস্তু দেখিছেনে? 1 মিনিট। বৰ্তমান মই আছোঁ অসমত, আৰু বৰ্তমান মই আছোঁ অসমত, সকলোৱে জানে অসমত আছোঁ। অসমত বাকী এই যে নদীখন দেখিছে, আপোনালোকক কৈ দিছোঁ, এইখন হৈ গৈছে ডিৰাক নৈ। এখন দেখিছে নহয়, এখন ডিৰাক নৈ। এই নৈখন পাৰ কৰিলে অৰুণাচল প্ৰদেশ। মই বৰ্তমান অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তীত আছোঁ, দেখিছেনে? এইখন হৈছে অৰুণাচল। ইয়াৰ পৰা অলপ গৈ তাত মেইন ৰোডত উঠিম, তাতে অৰুণাচল প্ৰদেশ। বাকী ইয়াত আগতে হাকুৰডাল আছিলে চাগে, হোৱাত বৰ্তমান নাই। আৰু এখন নেমু বাৰী, আৰু হোৱাত আছে। বাপৰে কিমান ডাঙৰ আৰু কি ধুনীয়া জেগা। বহুত ডাঙৰ ডাঙৰলৈকে হৈছে নেমুবিলাক, চাইছোঁ। তাকে এজন অকল প্ৰচেছটো ন? সাৰ চাৰ একো দিয়া নাই। আৰু এইটোহেঁত নেমু দেখিছে, ইমান ডাঙৰ ডাঙৰ নেমু। এইটোহেঁত এতিয়া বুঢ়া হৈছেগৈ, ডাঙৰ ডাঙৰ। একো নাই, পকাখিনিয়ে একো নাই। এই দেখিছেনে? এজোপাত যেনে কিমান ওলায়? এজোপা ডাঙৰ হ'লে কেতিয়াবা 250, 300, কেতিয়াবা 50 টকা সেনেকুৱা। 250, 300লৈকে ওলায়। তাৰপিছত ককাজন এইজন এইপিনে চাই থাকে। নাই, আমি দুকে বাৰী পাতিছে, আমিও বাৰী পাতিছোঁ। তাৰমানে মোক কৈছিলে আমাৰ ঘৰলৈ ল'ৰা আহে, মই দুবিঘা টেঙা বাৰী পাতিছোঁ, দুবিঘাতে মই বাইক লৈছোঁ। এনেকৈ বোলা দেখি মই আকৌ কেনেকৈ টেঙা বাৰী পাতোঁ। এইবোৰ মাটি আমি আগতে শালি খেতি কৰিছিলোঁ, তাৰপৰা শালি খেতি কৰিছিলোঁ। 92 চনৰ পৰা একদম বাৰিষা নাই, তাৰপৰা একদম ধানেই নহয়, তাৰপৰা টেঙা পুলি কেনেকৈ ৰুওঁ। তাৰপৰা সেই টাইমৰ আমাৰ ল'ৰাটোৱে, ডাঙৰ ল'ৰাটোৱে, সি এনেই ধনজিৎ মহন্ত, সি এনেই গাঁৱলীয়াত তাৰমানে গান স্কুল আছিলে, তাত গান শিকাই ফুৰিছিলে। তেতিয়া সি
তাৰমানে গানৰ হেৰি ল'ৰাবিলাকে এনেই 2 টকা 1 টকা পইচা দিয়ে তাৰপৰা ফিজ পায় অলপ পায় আৰু চলিবলৈ নাতে যদিও সেইটো টাইমতে এটা পুলিত হেৰি 5 টকাকৈ এতিয়া আমাক কিনিবলৈ সামৰ্থ্য নাই সেইকাৰণে এই স্কুলত যেতিয়া আছিলে তেতিয়া আমিও উলিয়ালোঁ 2 টকামান সিও উলিয়ালে তাৰপৰা প্ৰথমতে সেই পুলি এটাত 5 টকাকৈ দিম মুঠতে 500 না কিমান পুলি অনা হ'ল 500 পুলি অনা হ'ল এতিয়া এজোপা নেমুৱে আপোনাক 500কে দিব 500 এজোপা গছে 500 টাকে নেমু দিব কষ্ট কৰিছে নিশ্চয় বহুতখিনি কষ্ট কৰিছে যিহেতু 2 বছৰ একো পোৱাই নাই বুলি কৈছে হয় নাই 2 বছৰ খালি যোৱা বছৰ এই জেগাটোত 12,000 পালোঁ তাৰপৰা এইবাৰ অকল এইটোতে 24,000 হৈছে দেখিছে 26,000 মান হৈছে খালি এটা ছিজনত ফেব্ৰুৱাৰী মাহত দাম হয় 5 টকা হয় তাৰপৰা লাহেকৈ 5 টকা হয় আৰু 4 টকা হয় কিনে আকৌ 3 টকালৈ আহিব আহি পিনি তাৰপৰা 2 টকালৈ আহিব আহি পিনি এতিয়া বাৰিষা ছিজনত 60 পইচা 100 পইচা কষ্ট কৰিলে যে সফলতা পায় একদম ডাঙৰ উদাহৰণ এতিয়া আমি এতিয়া হেৰি কৰিছোঁ এতিয়া মোৰ এতিয়া টেঙাবাৰী পাতি পিনি বুঢ়া বয়সত অকল কাম কৰোঁতে 12 মাহ এতিয়া কামত ৰেহাই নাই আমি কেনিবা যাবলৈ মন নাখায় অকল বাৰীখন চাই থাকিবলৈ মন যায় আকৌ এইবোৰ চফা কৰিবলৈ ধৰি লওক গৰু বেগাল অকল এনেকুৱা বুলিয়ে ভাবোঁ এই সকলোৱে চৰকাৰী চাকৰি আশা কৰি থাকিব এইবিলাকৰ বিজনেছ কৰক বহুত লাভ আছে যিমানে কষ্ট কৰিব প্ৰফিট পাব কাৰণ আজিকালি চৰকাৰী চাকৰি কিমান লাভ এজনৰ ওপৰত নহয় 1000 জনৰ কাৰণে এটা চাকৰি ওলাব সকলো কাম কৰক সফলতা নিশ্চয় পাব হয় নাই ৰাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আপোনালোকক কিছুমান জেগা দেখালোঁ যে আৰু এজন ককাই আৰু এজন দাদা এনেকুৱা এখন বাৰী পাতি উলিয়াইছে এনেকুৱা এখন নৈ পৰিয়া জেগাত বাকী বাৰিষা নাই হৈছিলে বুলি কৈছে তেনেকুৱা কাৰণে বাকী ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ল চাইছে নেমুবাৰী বাৰী আকৌ অসম অৰুণাচলৰ কথা কৈ দিছোঁ মোৰ ঘৰ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত মই আছোঁ অসমত আৰু ইপিনে গ'লে অৰুণাচল প্ৰদেশ দেখিছেনে আৰু জেগাৰ কথানো কি ক'ম নিশ্চয় বাই এভৰিৱান